লকডাউনৰ সুযোগ গ্ৰহণ কৰি চৰাৰ দামত ঘৰ নিৰ্মাণ সামগ্ৰী গ্ৰাহকক বিক্ৰী কৰাৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়িক সকিয়নি ডেনগাঁও বজাৰ কমিটিৰ। আন্তৰ্জাতিক মে দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলা সাংবাদিকসকলক সাহায্য সামগ্ৰী বিতৰণ ৰতন তেৰণে। পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদ কৰ্মীক চেনিটাইজাৰ মাস্ক আদিকে ধৰি খাদ্য সামগ্ৰী বিতৰণ। জিলা উপায়ুক্ত ইছফাকুৰ ৰহমানৰ প্ৰশংসনীয় পদক্ষেপ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। লকডাউনৰ সুযোগ গ্ৰহণ কৰি কাৰ্বি আংলং জিলাৰ ডেনগাঁও বজাৰত একাংশ ধুৰন্ধৰ ব্যৱসায়ীয়ে চৰাৰ দামত ঘৰ নিৰ্মাণৰ সামগ্ৰী বিক্ৰী কৰিছে গ্ৰাহকক। ঘৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ইটা, টিন আৰু চিমেণ্ট আদি যাৱতীয় সামগ্ৰীসমূহ চৰাৰ দামত বিক্ৰীৰ অভিযোগ পাই ডেনগাঁও বজাৰ কমিটিয়ে লৈছে প্ৰশংসনীয় পদক্ষেপ। হয়, ভোটৰ ওপৰত দানৱ। দেশত অব্যাহত লকডাউনৰ সুযোগ গ্ৰহণ কৰি কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত ডেনগাঁও বজাৰৰ একাংশ ব্যৱসায়ীয়ে চৰ দামত বিক্ৰী কৰিছে ঘৰ নিৰ্মাণৰ বাবে লাগতিয়াল সামগ্ৰী। একোটা সামগ্ৰী 12ৰ পৰা 15 আৰু 20 টকালৈকে অধিক মূল্য লোৱাৰ অভিযোগ তোলে গ্ৰাহকসকলে। একাংশ গ্ৰাহকৰ পৰা এই অভিযোগ পাই তৎকালে ডেনগাঁও বজাৰ কমিটিয়ে এখন জৰুৰী সভা আহ্বান কৰি সভাত সকলোৰে উপস্থিতিত ধুৰন্ধৰ ব্যৱসায়ীৰ পৰা এই সন্দৰ্ভত প্ৰশ্ন তলব কৰে। বজাৰ কমিটিয়ে দুনাই অধিক দামত এই সামগ্ৰীসমূহ অধিক দামত গ্ৰাহকক বিক্ৰী নকৰিবলৈ সকীয়াই দিয়ে, অন্যথা এনে ব্যৱসায়ীৰ বিৰুদ্ধে কমিটিয়ে যথোচিত পদক্ষেপ গ্ৰহণ কৰিব বুলিও সকীয়াই বজাৰ কমিটিৰ কৰ্মকৰ্তাসকলে। উল্লেখযোগ্য যে এই জৰুৰী সভাত বজাৰ কমিটিৰ সভাপতি জয় সিং ক্ৰো, সম্পাদক প্ৰদীপ ইংতি আৰু বিশিষ্ট সমাজকৰ্মী বাবু সিং ইংতিকে ধৰি কেইবাজন ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। যিখিনি যদি 10 টকা ঠাই আপোনালোকে 12 টকা ল'ব পাৰিব। আপোনালোকে পাইকাৰী যদি 15 টকা লয়, খুব বেছি আপোনালোকে 20 টকা বিক্ৰী কৰিব পাৰিব। আৰু যদি সেইটো যদি আপোনালোকে নামানে, আজি যেনেকুৱা পৰিস্থিতি দেখিছোঁ সেই একেই পৰিস্থিতি দেখিব আপোনালোকে। গতিকে আমিতো আপোনালোকক বচাবৰ কাৰণেহে আমি আছোঁ। আমাৰ লাভো নাই, লোকচানো নাই। লছটো সকলো ৰাইজ, দোকানী, আমাৰ মানুহে লছ হ'ব। আজি বজাৰ কমিটি প্ৰেচিডেণ্টো লাভ নাই, লাভো নাই, লছো নাই। আজি মোৰে হওক, VDP হওক, সিহঁতৰ লাভো নাই, লছো নাই। কিন্তু আমি সময় যোৱা ভাৱে আমি লছো হ'ব নালাগে, লাভো বেছি লাগে। ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট, কাট নিউজ। কোভিড-19ৰ বিপক্ষে যুঁজত নিজৰ জীৱনক তুচ্ছাৰ কৰি সংবাদ সেৱা আগবঢ়োৱা সাংবাদিক তথা সংবাদসেৱীসকলক কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ ৰতন তেৰণে সাহায্য সামগ্ৰী বিতৰণ কৰে। কাৰ্যবাহী সদস্যগৰাকীৰ এই মানৱীয় কাৰ্যত উল্লেখ জনাই সাংবাদিকসকলে। হয়, কৰোনা তথা কোভিড-19ৰ বিপক্ষে চৰকাৰ তথা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ যুদ্ধ। সেই যুদ্ধত সমানে সহযোগ আগবঢ়াইছে সাংবাদিক তথা সংবাদকৰ্মীসকলে। কোভিড-19ৰ ভয়াৱহতাৰ সন্দৰ্ভত প্ৰতিটো মুহূৰ্তৰ বাতৰি পৰিৱেশন কৰি জনতাক সজাগ আৰু সতৰ্ক কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি সামাজিক দায়িত্ব পালন কৰি আহিছে সাংবাদিকসকলে। এনে পৰিপ্ৰেক্ষিতত মে দিৱসৰ সৈতে সংগতি ৰাখি সাংবাদিক তথা সংবাদকৰ্মীৰ লোৱা স্বীকৃতি প্ৰদান কৰি ৰতন তেৰণে এইদৰে সাহায্য সামগ্ৰী আগবঢ়ায়। চাউল, দালি, মিঠাতেল আদি খাদ্য সামগ্ৰী বিতৰণ কৰা কাৰ্য তেৰণক সংবাদকৰ্মীসকলে শলাগ যাচে। এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৰাকীয়ে এইদৰে কয় যে
পালন কৰে এই দিনটো কিন্তু আজি লকডাউনৰ কাৰণে আজি শ্ৰমিকসকলে এই উৎসৱটো পালন কৰিব নোৱাৰিলে আৰু মোৰ সমষ্টিত ডিফু হেডকোৱাৰ্টাৰত আমাৰ মিডিয়া বন্ধুসকলে অতদিনে ধৰি তেওঁলোকে ৰিপৰ্ট গোটোৱা পাব্লিছ কৰা আৰু সকলো ক্ষেত্ৰতে তেখেতলোকে আগবাঢ়ি কৰোণা ভাইৰাছৰ COVID-19 ৱাৰিয়ৰ হিচাপে তেওঁলোকে কাম কাজ কৰি আহিছে এই প্ৰেক্ষাপটত মই চিন্তা কৰিছোঁ যে তেখেতলোকৰো ঘৰ সংসাৰ আছে আজি তেখেতলোকে যিখিনি নিজৰ লাইফ ৰিস্ক লৈ পেলাই ৰাইজৰ সেৱা সমাজৰ সেৱাৰ কাৰণে আগবাঢ়ি আহি তেওঁলোকে নিজৰ কৰ্ম পালন কৰি আহিছে গতিকে মই আজি সকলো আজি ডিফুত থকা মিডিয়া বন্ধুসকলক মই আজি আমন্ত্ৰিত কৰি তেওঁলোকক অকণমান সন্মান দিবৰ কাৰণে আজি তেওঁলোকক মই মাতিলোঁ তেওঁলোকক অকণমান সন্মান অকণমান ৰেচন পাতি দি মানি চলিব লাগে নিজৰ হাত ঘনাই চাবোনেৰে ধুব লাগে আৰু ঘৰত থাকিব লাগে অত্যন্ত জৰুৰী নহ'লে ঘৰৰ পৰা বাহিৰলৈ আহিব নালাগে আমি ভাৰত আজি বাচিলে আমি বাচিম গতিকে আমাৰ জীৱন বহুত মূল্য আৰু সেইকাৰণে আমি যেতিয়া এই বেমাৰটো যেতিয়া দবাই পাতি নাই মেডিচিন নাই গতিকে আমাৰ যিখিনি কৰণীয়খিনি যিখিনি কৰি আমি এই কৰোণাক ফাইট কৰিব পাৰোঁ সেইখিনি আমি কৰি যাবলৈ কাৰণে মই সকলো সমগ্ৰ ডিফুবাসী কাৰ্বি আংলংবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ সকলোৱে যেন সকলো কথা পালন কৰি আমি সকলোৱে মিলি কৰোণাক ফাইট কৰাত আগবাঢ়ি যাব পাৰোঁ অৰুণ লেখে ৰিপৰ্ট কাট নিউজ কৰোনা মহামাৰীৰ বিপক্ষে যুঁজৰ কঠিন সময়খিনিত একোজন সাংবাদিকে অতি দায়বদ্ধতাৰে ৰাইজৰ প্ৰতি সেৱা আগবঢ়াই আহিছে এনে ভয়াৱহ দুৰ্যোগৰ সময়ত সেৱা আগবঢ়াই অহা পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদকৰ্মীসকলৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত ছৈয়দ ইছফাকুৰ ৰহমানে টংকামকাম ৰাজচক্ৰ কাৰ্যালয় সভা কক্ষত জিলাখনৰ মুঠ ৬১জন সংবাদকৰ্মীৰ মাজত মাস্ক হেণ্ড ছেনিটাইজাৰ হেণ্ড ৱাছ চাবোনৰ উপৰিও খাদ্য সামগ্ৰী বিতৰণ কৰে এই সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি জিলা উপায়ুক্ত ইছফাকুৰ ৰহমানে COVID-19 যুঁজত সংবাদকৰ্মীসকলে আগবঢ়োৱা সেৱাক প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ পৰিশ্ৰমক শলাগ লোৱাৰ লগতে সাংবাদিকসকলৰ পৰিয়ালৰ প্ৰতি লক্ষ্য ৰাখি এই সাহায্য সামগ্ৰীসমূহৰ ব্যৱস্থা কৰা বুলি প্ৰকাশ কৰে উক্ত অনুষ্ঠানত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি মংগল সিং টিমুঙক ৭০০ সদস্য পৱন কুমাৰ ৰায় ৰীনা টেৰাংপি প্ৰভাত চন্দ্ৰ তাৰক ৫০০ স্থানীয় বিধায়ক মানসিং ৰংপিক ১৫০০ আৰু পৌৰসভাৰ অধ্যক্ষ সকলকো ৫০০কৈ মাস্ক জিলাখনৰ দৰিদ্ৰ লোকক বিতৰণৰ বাবে প্ৰদান কৰা হয় পশ্চিম কাৰ্বি আংলঙৰ আমাৰ বেছিভাগ অঞ্চলে অত্যন্ত দুৰ্গম গতিকে আমাৰ কমিউনিকেশ্যনৰ যথেষ্ট অসুবিধা হয় এই ক্ষেত্ৰত আমাৰ যিসকল চুকে কোণে যিসকল সংবাদকৰ্মী আছে তেখেতসকলে আমাক এই কৰোণাৰ সময়ত দ্ৰুত খবৰ আদান প্ৰদানৰ ক্ষেত্ৰত আমাক যথেষ্ট সহায় কৰিছিলে ক'ৰবাত যদি বাহিৰৰ পৰা কোনোবা মানুহ আহিছে বা কাৰোবাৰ কিবা চিমটম দেখা গৈছে বা এনেকুৱা সৰু সৰু ঘটনাবিলাক আমি সাংবাদিকসকলৰ পৰা সোনকালে আমি গম পাইছিলোঁ যাৰ ফলত ক্ষীপ্ৰভাৱে ব্যৱস্থা লোৱাত আমাৰ সহায়ক হৈছিলে গতিকে ইয়াকে আমি ইয়াৰে এপ্ৰিচিয়েশ্যন হিচাপে টোকেন অফ এপ্ৰিচিয়েশ্যন হিচাপে আমি তেখেতসকলক আমাৰ ফালৰ পৰা এটা সামান্য অৰিহণা আগবঢ়াইছোঁ আমি মেইনলি যিকেইটা আমাৰ জিআৰৰ সামগ্ৰী থাকে চাউল দালি মিঠাতেল আৰু নিমখ থাকে এইখিনি আমি প্ৰতিজনকে দিছোঁ আৰু তাৰ লগতে আমাৰ নিত্য প্ৰয়োজনীয় যিখিনি বস্তু থাকে যেনে আমাৰ মাস্ক থাকিলে ছেনিটাইজাৰ থাকিলে আমি ডেটল দিছোঁ চাবোন দিছোঁ এইখিনি আমি দিছোঁ তেখেতসকলৰ বিশেষ আমি এটা জাষ্ট টোকেন অফ এপ্ৰিচিয়েশ্যন এইটো কোনো মানে হেৰি নহয় জাষ্ট আৰু আমাৰ ফালৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰাৰ নিচিনা এটা বৈঠালাংছৰ পৰা জাছনিংহে ৰিপৰ্ট কাট নিউজ
লকডাউনৰ বাবে অভাৱত পীড়িত বিধৱা শাৰীৰিকভাৱে বিশেষ সক্ষম আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ খাদ্য সামগ্ৰী প্ৰদান কৰি কিছু সকাহ দিয়াৰ প্ৰয়াস বোকাজান প্ৰণৱ বিদ্যাপীঠ কলেজৰ আৰু জুবলি কলেজৰ শিক্ষক তথা অধ্যাপকসকলে দেশজুৰি অব্যাহত লকডাউনৰ বাবে বিধৱা শাৰীৰিকভাৱে বিশেষ সক্ষম তথা দুখীয়া লোকসকলক সৰিয়াজান তিনিআলিত খাদ্য সামগ্ৰী দি সহায়ৰ হাত আগবঢ়াই বোকাজান প্ৰণৱ বিদ্যাপীঠ কলেজ আৰু জুবিলি কলেজৰ শিক্ষক তথা অধ্যাপকসকলে মিলি খাদ্য সামগ্ৰী দি সহায়ৰ হাত দীৰ্ঘকালীন এই লকডাউনৰ কালছোৱাত খাদ্য সামগ্ৰীৰ অভাৱৰ বাবে হাহাকাৰ এই সকল লোকক এইদৰে চাউল দালি আলু নিমখ আদি খাদ্য সামগ্ৰী 200 টাকৈ অধিক দুখীয়া পৰিয়ালক আগবঢ়োৱা কাৰ্যত একাংশ ৰাইজে ভূয়সী প্ৰশংসা কৰে শিক্ষক তথা অধ্যাপকসকলক উল্লেখ্য যে এই খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত প্ৰাক্তন কাৰ্যবাহী সদস্য ৰতন তেৰণ কমলাকান্ত বে ধৰম তেৰণ আৰু সমন কিলিং প্ৰমুখ অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলেও উপস্থিত থাকে বোকাজানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় চালিছোঁ বাণিজ্যিক বিৰতিৰ Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত হোজাই জিলাৰ লংকাৰ 9 নং ৱাৰ্ডৰ পৰা নিৰ্দিষ্ট 10 বছৰীয়া অভিজিত দেৱনাথৰ সন্ধান ওলাল লংকা আৰক্ষীয়ে 20 দিন ধৰি নিৰ্দিষ্ট কিশোৰীজনক লামডিঙৰ কাবাৰী ব্যৱসায়ী বাবু গুপ্তাৰ ঘৰৰ পৰা উদ্ধাৰ কৰে লংকাৰ ভালুকমাৰী নিবাসী তথা কিশোৰ অভিজিত দেৱনাথৰ মাতৃ উষাৰণী অভিযোগৰ ভিত্তিত আৰু হোজাই বিধানসভাৰ সমষ্টিৰ বিধায়ক শিলাদিত্যৰ হস্তক্ষেপত লংকা আৰক্ষীৰ তদন্তত উদ্ধাৰ অভিজিত দেৱনাথৰ জানিব পৰা মতে অভিজিতে মাকৰ অত্যাচাৰ সহিব নোৱাৰি এনেদৰে নিজ ঘৰৰ পৰা ওলাই গৈ খোজকাঢ়ি গৈ পায় লামডিং ৰেল ষ্টেচনত কটাই অভিজিতে ভঙা টিঙা প্লাষ্টিক সামগ্ৰী বুটলি বিক্ৰীৰ বাবে কাবাৰী তালৈ যাওঁতে কাবাৰী বাবু গুপ্তাই অভিজিতক তাৰ বিষয়ে সোধপোছ কৰে বাবু গুপ্তাই নিজৰ ঘৰতে নিজৰ ল'ৰাৰ দৰে পোহপাল দি আছিল ইফালে বাবু গুপ্তাই অভিজিত ঘৰৰ বিষয়ে সোধোতে অভিজিতে নিজৰ ঘৰ কাছাৰ জিলা বুলি কৈছিল লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মাই বিশেষ সূত্ৰ পমখেদি লামডিঙৰ এইজন কাবাৰী বাবু গুপ্তাৰ ঘৰত উদ্ধাৰ কৰে কিশোৰজনক আনহাতে এই ঘটনাৰ পিছতে কিশোৰজনৰ মাতৃ উষাৰণী দেৱনাথৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা ঘৰৰ কাষৰ ব্যক্তি দুজনক এৰি দিবলৈ আবেদন জনাইছে সচেতন লংকাৰ ব্যক্তিসকলে আমাৰ যি ইনভেষ্টিগেশ্যনত আমি বহুত দিন দেখিছিলোঁ কি যি মানুহ এইটো এজ এ একিউজড হিচাপে দিছিলে আমি তাৰ আগেষ্টটো বেছি এইটো বস্তু পোৱা নাছিলোঁ আৰু আমাৰ এইটো আছিলে আমি প্ৰত্যেক জেগা ঘূৰি আছিলোঁ দেখি আছিলোঁ কি ল'ৰাবিলাক ক'ত হ'ব পাৰে এইটো কালি ৰাতি আমি এই ল'ৰাক লামডিঙৰ পৰা ৰিকভাৰ কৰিলোঁ আমাৰ এই ল'ৰা যি আছিলে অভিজিত দাস নাম আছে 10 বছৰীয়া ল'ৰা তাৰ দেউতাটো শিলচৰত লখিমপুৰত থাকে আৰু মা ইয়াতে পূব ভালুকমাৰীত থাকে 3 মাহ আগতে ডিচেম্বৰত এইটো তাৰ পৰা মা যি আছে ল'ৰাক ৰিটাৰ্ণ লৈ আহিছিলে আৰু ইয়াতে এইটো 3-4 মাহ হৈ গ'ল ইয়াতে আৰু ইয়াতে থকা সময়তে যেতিয়া আমি কালি ৰিকভাৰী কৰাৰ পিছত গোটেই বস্তু তদন্ত কৰিলোঁ আৰু ল'ৰাৰ পৰা খোজপোছ কৰিলোঁ এইটো কৈছে কি মা আমাকে বহুতখিনি মাৰপিট কৰিছিলে
প্ৰত্যেক সময়তে মোকতো মাৰ থাকে এইকাৰণে কালি এইদিনা যি 10 তাৰিখে 100 টকা এইটো কিবা দিছিলে কিনিব কাৰণে কিৰাণা গেলামাল কিনিব কাৰণে এই টকাটো মোৰ হাতৰ পৰা হেৰাই গৈছিলে এইকাৰণে মই ভয়তে পলাতক হৈ গ'লোঁ আৰু ৰেল লাইন মই গৈ লামডিঙত পালোঁ লামডিঙত এইটো কিবা এনেকৈ বোতলবিলাক এইটো কাচৰ বস্তু এইটো এনেকৈ কাবাডীৰ লগত এইটো কাম কৰি আছিলে এটা মানুহ তাতে জন আছিলে ভাল মানুহ তাকে দেখিলে আৰু এইটো ল'ৰা ক'লে কি মইতো লখিমপুৰ শিলচৰৰ পৰা ইয়াতে আহিছোঁ এই তাকে শৰণ দিলে আশ্ৰয় দিয়াৰ পিছত তাকে ভালকৈ ৰাখিছে তাকে কাপোৰ চাপোৰ দিছে আৰু যেতিয়া আমি তদন্তত এইটো কানেকশ্যন পালোঁ আমি কালি এইটো ৰিকভাৰী কৰি দিলোঁ আৰু যি মানুহবিলাকৰ ওপৰত এইটো অভিযোগ দিছে তাৰ কাৰণে আমি এইটো কোৰ্টত লিখিছোঁ কি এইজন অভিযোগ আছে তাতেতো তথ্য নাই আৰু তাকে একদম বাতিল কৰিব লাগে লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট কাট নিউজ COVID-19 প্ৰতিৰোধৰ বাবে দেশৰ চৰকাৰে যি দীৰ্ঘদিনীয়া লকডাউন অব্যাহত ৰাখিছে এনে সময়তে অতিকৈ দুখজনক অৱস্থা হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালসকলৰ সেয়েহে এনে দুখৰ সময়ত এই সকল আৰ্টৰ কাষত থিয় দিলে সকলে দুখৰ সময়ত যৎকিঞ্চিত সাহায্য মানুহেই মানুহৰ প্ৰতি মানুহৰ এই মানৱীয় ধৰ্ম পালনৰ বাবে ডংকামকাম লাইটনিং ক্লাবৰ কৰ্মকৰ্তাসকলে ছচেং পৰিষদ সমষ্টিৰ অন্তৰ্গত উমথাপ অঞ্চলৰ 126টা দুখীয়া পৰিয়ালক চাউল মিঠাতেল আলু দালি আৰু নিমখ আদি খাদ্য সামগ্ৰী বিতৰণ কৰে লক্ষণীয় বিষয় যে কৰোনা মহামাৰীৰ বাবে দেশত উদ্ভৱ হোৱা এই অবাঞ্ছিত পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি বেপাৰীসকলে খাদ্য সামগ্ৰী আকাশলংঘী মূল্যত বিক্ৰী কৰিছে যিসমূহ সামগ্ৰী কিনাৰ একেবাৰে অসম্ভৱ এই সকল দুখীয়া পৰিয়ালৰ বাবে ডংকামকাম লাইটনিং ক্লাবৰ কৰ্মকৰ্তাসকলে CM ৰিলিফ ফাণ্ডৰ পৰা নি এইসমূহ খাদ্য সামগ্ৰী ক্ৰয় কৰি দুখীয়া লোকসকলক বিতৰণ কৰে ador keso bang bonglia ke tong wan ador keso cho nam choret lo कौन असो पाओ के नाम के ni to ma por ke na si tarik kre pho ani si nam long lo ama si piklin ko ra pho pikasi haroner ke ra pho ke ma ni tum nam long lo नाम नong लो नहीं inti ilin ing koi ra pho ta nam nang kok lo tum dong kam so pen ake joi ke asang ni tum phan ki du ke boy phan ke rap nang ke pinali tum apa tin apa kam ke jin so nali tum ke rap thek bod ni jo ro pa lo kami ningkang tamlo anten la anak itu la anak boy la anak turapen julong pom ningkang tam dong ডংকামকামৰ পৰা কেলভিন টাৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ